আজি গ'লো আমি দুইজন কাপোৰ কিনিবলৈ জখলাবন্ধাত থকা এম বজাৰত বোলে এপাক সোমাই দুটামান কাপোৰ কিনিবলগীয়া আছে তাকে কিনি লওঁ আৰু এই মানুহজনে চাই আছে নিজৰ পেণ্টৰ সাইজ দেখিছেনে আপোনালোকে আৰু ময়ো দুই এটা কাপোৰ চালোঁ কিন্তু কি ক'ব মই এম বজাৰৰ পৰা আজিলৈকে কাপোৰে কিনি পোৱা নাই কাৰণ মোৰ পছন্দৰ কাপোৰ তাত মই নাপাওঁৱে সেয়েহে মই নললোঁ আৰু লগতে ভাবিলোঁ যে গৰমৰ দিন সানগ্লাছ এযোৰ লওঁ নেকি কিন্তু মোৰ ইয়াতো পছন্দ নহ'লে কি কৰিব আৰু উপায় নাই তাৰপিছত ভাবিলোঁ জখলাবন্ধা গৈছোঁ যেতিয়া মাৰ ঘৰটো এপাক সোমাই আহোঁ আৰু সেয়েহে মাছ অকণমানো লৈ ল'লোঁ আৰু এয়া দেখিছে মাছ কাটি আছে আৰু বেপাৰীজনে এনেকুৱা স্পীডতে মাছ কাটিছে আপোনালোকে দেখিলে আচৰিত হ'ব চাওকচোন মাছলৈ চোৱাই নাই তেওঁ ডাইৰেক্ট কাটিহে গৈছে আৰু আমিও মাছ লৈ কৰি অৱশেষত ঘৰলৈ বুলি আহিলোঁ আৰু এতিয়া মায়ে আমাকনো কি দিব আমি একো নাখালোঁ বাৰু কিন্তু কি হ'ল আমাৰ যিহেতু ঘৰত গাখীৰ আছে তো সেইকাৰণে আমাক গাখীৰকে অকণমান দিলে আৰু একো নহয় ভালেই হ'ল আমি কাৰণ চাহ একাপকে খাব পাৰিম নহয় জানো আৰু আমি আজি ঘৰৰ পৰা তেনেদৰেই উভতি আহিলোঁ আমাৰ নিজৰ ৰুমলৈ তো আজিলৈ বাই বাই গুড নাইট